ৰিয়ান পৰাগ হয় কোন? ৰিয়ান পৰাগ আচলতে হয় কোন? তেওঁক ভৰিত ধৰাৰ কাৰণটো কি? তেওঁ বিৰাট কোহলি নে MS ধোনী? তেওঁ কিহৰ কাৰণে ভৰিত ধৰিব লাগে? তেওঁ অসমৰ হৈ কিবা কাম কৰিবলৈ সক্ষম হৈছে নে তেওঁ গোটেই ভাৰতবৰ্ষৰ হৈ কিবা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে য'ত নেকি তেওঁক ইমান এটা ভিৰৰ মাজত গৈ তেওঁক তাত ভৰিত ধৰা আচলতে কাৰণটো কি? তেওঁ হয় কোন? এনেকুৱা কিছুমান ফটুৱা কণ্টেণ্ট ক্ৰিয়েটৰ হৈ পৰিছে গোটেই অসম ভাৰতবৰ্ষতে, সকলো নহয়, কিছুমানে ভালকৈ ইউজ কৰিছে, কিন্তু কিছুমানে মানে কণ্ট্ৰভাৰ্চি হিচাপত কিছুমান কণ্টেণ্ট সৃষ্টি কৰে। তেওঁলোকৰ চেনেল বা তেওঁলোকৰ পেজবিলাক এই যোনে চলায় পেজ, ফেচবুক হওক বা ইনষ্টা, ইউটিউব, যোনে চলায় চেনেলবিলাক কিছুমানে বহুত লেতেৰাকৈ ইউজ কৰে। এতিয়া সেই ল'ৰাজনে ৰিয়ান পৰাগক ভাল পায়। ৰিয়ান পৰাগ আচলতে হয় কোন? এনেকুৱা নিচিনা এটা কথা কিছুমানৰ মতে, আমাৰ অসমৰ মানুহখিনিৰ মতে নহয়, অসমৰ এই কণ্টেণ্ট ক্ৰিয়েটৰখিনিৰ মতেহে, সকলো নহয়, যিবিলাকে বেয়াক লৈ ভিডিঅ' বনাইছে। ৰিয়ান পৰাগক লৈ কিছুমান মিম শ্বেয়াৰ কৰিছে ফটুৱা হিচাপত, তেওঁ বিৰাট কোহলি নেকি, তেওঁ MS ধোনী নেকি, এনেকুৱা ধৰণৰ কিছুমান। আৰু আমাৰ বাহিৰৰ কিছুমান নিউজ মানে কিছুমান চেনেল আছে, তেওঁলোকেও বহুত বেয়াকৈ প্ৰচাৰ কৰিছে। কি দৰকাৰ তেওঁক ভৰিত ধৰা? কাক ধৰিব লাগে? আপোনাক ভৰিত ধৰিব লাগিছিল নেকি? গতিকে তেনেকুৱা নিচিনা কথা। ৰিয়ান পৰাগ আচলতে হয় কোন? এই প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ আমি হয়তো ডাইৰেক্ট ক'ব নোৱাৰোঁ আচলতে ৰিয়ান পৰাগ কোন। এখন IPL মেটছত তেওঁ অংশগ্ৰহণ কৰাই নহয়, খেলাই নহয়। আচলতে তেওঁৰ বিষয়ে আমাৰ এটা সম্পদ হয়। ৰিয়ান পৰাগ আমাৰ এটা সম্পদ। ৰিয়ান পৰাগ নহ'লে হয়তো বহুখিনি হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি দুখ অনুভৱ কৰিম। ৰিয়ান পৰাগে আমাক বহুখিনি দিছে আৰু অনাগত দিনতো বহুখিনি দিব। এতিয়া ৰিয়ান পৰাগক লৈ গোটেই অসম মানুহখিনিয়ে গৌৰৱ কৰে, অসমৰ মানুহবোৰে গৌৰৱ কৰে। আৰু ৰিয়ান পৰাগক সেই ক্ৰিকেটাৰ প্ৰেমীজনে, অৰ্থাৎ ৰিয়ান পৰাগক ভাল পোৱা ল'ৰাজনে ৰিয়ান পৰাগক ভাল পায়। ৰিয়ান পৰাগ আমাৰ অসমৰ মানুহ, তেওঁ খেলিছে, আমাৰ যুঁজ আছে। যেনেকৈ আমি জয় আই অসম কওঁ, গতিকে ঠিক তেনেকৈ জয় আই অসম ৰিয়ান পৰাগ। সেইটো হিচাপত ৰিয়ান পৰাগক বহুত ভাল পায়। ৰিয়ান পৰাগক মানে খুব বেছি ভাল পাওঁ, আমিও ভাল পাওঁ, ময়ো ভাল পাওঁ, সকলোৱে ভাল পায়। আৰু ভাল পায় কাৰণে ইমান এটা ভিৰৰ মাজত গৈ তেওঁক ভৰিখন চুলেগৈ, সাবটি ল'লে, বছ ইমানে এটা চিম্পুল কথা। আৰু সেই কথাটোতে এতিয়া মানে দুনিয়া ছ'চিয়েল মিডিয়াটো পূৰা তোলপাৰ লগাইছে। কোন হয় তাক ভৰিত ধৰিবলৈ? সি বিৰাট কোহলি নেকি, সি MS ধোনী নেকি, এনেকুৱা ধৰণৰ কথা। কিন্তু আমাৰ অসমৰ ৰাইজে সেইবোৰ প্ৰচাৰ কৰা নাই। প্ৰচাৰ কৰিছে কেইজনমান ইউটিউবাৰ, কেইজনমান ফেচবুক পেজ চলোৱা এনেকুৱা কিছুমান লেতেৰা মানসিকতাবোৰে ভিডিঅ' বনাইছে কেৱল ভিউজৰ কাৰণে। এই যিবিলাক কণ্ট্ৰভাৰ্চি এইবিলাক সৃষ্টি হয়, যিকোনো ক্ষেত্ৰত যিবিলাক বেয়াকৈ প্ৰভাৱ পেলায়, কোনো চৰকাৰৰ বিষয়ববীয়ে এইবিলাকত মন নকৰে। কোনে কণ্ট্ৰভাৰ্চি সৃষ্টি কৰে? এই যিবিলাকে ফেচবুক পেজ, ইনষ্টা এইবিলাক চলাই গৈ থাকে, তেওঁলোকে সেইবিলাক কণ্ট্ৰভাৰ্চিবিলাক ওলায়। এতিয়া দুদিন চলি থাকিব ৰিয়ান পৰাগক লৈ, আকৌ ফ্লপ মাৰিব, আকৌ বেলেগ এটা আকৌ কাৰোবাৰ বেয়াক লৈ তেওঁলোকে কণ্টেণ্ট সৃষ্টি কৰিব। এতিয়া ডাঙৰ নিউজ চেনেলবিলাকতো দেখিয়ে আছোঁ, ৰিয়ান পৰাগ লৈ পূৰা ট্ৰল কৰি আছে। সি পইচা মেনেজ কৰিছিলে, সি 20,000 টকা দিছে সেই ল'ৰাজনক ভৰিত ধৰি মানুহক দেখুৱাবৰ বাবে যে চাহ মই ৰিয়ান পৰাগ, মই কিমান এজন ভাল চেলিব্ৰিটি হয়, মই কিমান এজন ভাল খেলুৱৈ হয়, মোক আহি কোনোবাই ভৰিত ধৰিছেহি আৰু তেওঁক মই বেকগ্ৰাউণ্ডত 20,000 টকা দি থৈছোঁ। এনেকুৱা নিচিনা কিছুমান কথা সৃষ্টি কৰিছে। আচলতে ৰিয়ান পৰাগ আমাৰ অসম, গোটেই ভাৰতবৰ্ষৰ গোটেই মানুহখিনিৰ বাবে, বিশেষকৈ আমাৰ অসমৰ মানুহৰ বাবে এটা হিয়াৰ আমঠু বুলি ক'লেও ভুল নহয়। অৰ্থাৎ আমাৰ এটা সম্পদ হয় ৰিয়ান পৰাগ। ৰিয়ান পৰাগ আমাৰ সম্পদ। হাজাৰ লাখ মানুহে খেল চাব পাৰে, কিন্তু সেই লাখ মানুহৰ মাজত সিমানখিনি মানুহজনে খেলুৱৈ হ'ব পাৰে? কেতিয়াও নোৱাৰে। খেলুৱৈ কোন হয়? এইটো যাৰ দম আছে ন, তেওঁ খেলুৱৈ হয়। গতিকে ৰিয়ান পৰাগক আমি এষাৰ বাইট দি বা এটা লাইনত আমি কৈ তেওঁক শেষ কৰিব নোৱাৰোঁ। এজন ক্ৰিকেটাৰ খেলুৱৈ হ'বলৈ হ'লে কিমানখিনি অধ্যয়ন কৰিব লাগিব, কিমানখিনি ষ্ট্ৰাগল তেওঁ কৰিব লাগিব, কিমান সংগ্ৰাম তেওঁ কৰিব লাগে। আৰু কৰি ইমান এখন ডাঙৰ মঞ্চ পাইছেগৈ, IPL এখন ডাঙৰ মঞ্চ পাইছেগৈ, তেওঁ য'ত খেলিবলৈ তেওঁ কি ক'ম, বুজি পাইছে। গতিকে এইবিলাক ফটুৱা কিছুমান কণ্ট্ৰভাৰ্চি কণ্টেণ্ট সৃষ্টি কৰি আমাৰ ছ'চিয়েল প্লেটফৰ্ম বা আমাৰ মানুহখিনিৰ মাজত এটা লেতেৰা প্ৰভাৱ সৃষ্টি নকৰিব। অসমৰ মানুহে ৰিয়ান পৰাগক কেতিয়াও ভুল নুবুজে। আমি আছোঁ, ৰিয়ান পৰাগ সদায় আমাৰ লগতে আছে। বাকী এই ছ'চিয়েল প্লেটফৰ্মৰ এই কণ্টেণ্ট ক্ৰিয়েটৰ কিছুমানৰ ব্ৰেইনত কিবা এইটো একেবাৰে টোটেলি গুচিয়ে গ'ল। সেইকাৰণে ৰিয়ান পৰাগক লৈ যাওঁতে কিছুমানে ভিডিঅ' মিম শ্বেয়াৰ কৰি একদম পূৰা অগ্ৰম বগ্ৰম বনাই আছে। তেওঁলোকে কেৱল ভিউজৰ ক্ষেত্ৰতহে, কিন্তু এইবোৰ ক্ষেত্ৰত বেলেগে কোনো মাত নামাতে। এই কণ্টেণ্ট ক্ৰিয়েটৰ কিছুমান ফটুৱা কিছুমান আছে, তেওঁলোকেহে মাত মাতি আছে। ৰিয়ান পৰাগে পইচা দিছিল, কিবা দিছিল। ল'ৰাজনেও অলৰেডি নিউজত কৰি দিলে, ৰিয়ান পৰাগে মোক চিনিয়ে নাপায় বা ৰিয়ান পৰাগে মোক একো পইচা দিয়া নাই, তেওঁক মই ভাল পাওঁ, সেইকাৰণে মই তেওঁৰ ওচৰত গৈছোঁ, ভৰিত ধৰিছোঁ, বছ ইমানেই।
আৰু ৰিয়ান পৰাগেও এইটো বিষয়টো কোনো মাতেই মাতা নাই, বছ তেওঁক আশা কৰিছে, ভাল পাইছে, আহাৰ কাৰণে কিমানে ঘপককৈ আহি গ'ল, ছাডেনলি এটা ঘপককৈ তেওঁ গুচি গ'ল খেল হৈ থকাৰ মাজতে। এটা চিম্পুল কথা, আৰু সেই কথাটোক লৈ ইমান এটা ডাঙৰ কণ্ট্ৰভাৰ্চি সৃষ্টি কৰিছে। ৰিয়ান পৰাগক কিয় ভৰিত ধৰিব লাগে, সিনো কি এনে ডাঙৰ চেলিব্ৰিটি, সি কি কাম কৰি থৈছে যে সি পইচা দিয়ে বেলেগত মেনেজ কৰি থৈছিলে যাতে খেল হৈ থকা সময়ত সেই ল'ৰাজন আহি যাতে মোক ভৰিত ধৰি গোটেই মানুহখিনিয়ে যাতে গম পায় যে চাহ মোক এনেকুৱা এজন ডাঙৰ খেলুৱৈ হ'ব পাৰিছে, এতিয়া মোক ভৰিত ধৰি চুবলৈ আহি এনেকুৱা এটা ভিৰ ট্ৰেফিকৰ মাজত আহি মোক ভৰিত ধৰি চুইছে, এনেকুৱা এটা মোৰ দিন হৈ গ'ল, মই কিমান ভাল মানুহ হৈ গৈছোঁ, মানে এইবিলাক আৰু। গতিকে ছ'চিয়েল প্লেটফৰ্মত যিবিলাকে ইউজ কৰিছে, যিবিলাকে পেজ মুখেৰে কওঁ বুলি ক'লে বহুখিনি কথা ওলাই যায়, কিন্তু বহুখিনি নিয়ম মানি চলোঁ, কিছুমান কথা ক'ব নোৱাৰি। গতিকে ৰিয়ান পৰাগ বা এনেকুৱা এজন ভাল ব্যক্তিক আমাৰ এটা সম্পদ হয়, আমাৰ বয়সীয়া হয় ৰিয়ান পৰাগ। গতিকে তেওঁক লৈ যিকোনো মন্তব্য নকৰিব, বিশেষকৈ বিষয়টো চালি জাৰি চাব। আৰু এইবিলাক ফটোৱা কিছুমান চেনেল আহিছে, চব ভিউজৰ ক্ষেত্ৰত এইবিলাক মাথা মাৰি, চব ভিউজ, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, ইনকমৰ ক্ষেত্ৰত এইবিলাক চব ফটোৱা কণ্টেণ্ট এটা সৃষ্টি কৰি কেনেকৈ মই ভিউজ পাওঁ, কিন্তু তেওঁৰ লাইফটো যে এটা যে ইম্পেক্ট কিবা এটা যে ডাউন হ'ব, সেইটো কিন্তু তেওঁলোকে গুৰুত্ব নিদিয়ে। তেওঁলোকৰ এটা ধাৰণা যে ভিউজ লাগে, ৰিয়ানক লৈ কিবা এটা ভিডিঅ' বনাই দিওঁ, বছ ইমানে। কিন্তু এতিয়া গোটেই অসম তথা গোটেই ভাৰতবৰ্ষতে এতিয়া কেৱল ৰিয়ান পৰাগক ভৰিত ধৰাক লৈ পূৰা ট্ৰেণ্ডিং চলি আছে, পূৰা ট্ৰেণ্ডিং। মুঠতে কোন হয় তাক কিয় ভৰিত ধৰিব লাগে, সেইটো এটা মেইন কথা। এইটোৱে সি হয় কোন, তাক কিয় ভৰিত ধৰিব লাগে, কিন্তু সি হয় কোন তাৰ ওচৰলৈ আহক, তাৰ ঠাইত আপুনি যদি হয় তেতিয়া ক'ব পাৰিলেহেঁতেন যে মই কোন। গতিকে তেনেকুৱা নিচিনা কথা। গতিকে কণ্ট্ৰভাৰ্চি এইবিলাক সৃষ্টি কৰি একো লাভ নাই, নিজক লৈ বেছ দিব ট্ৰাই কৰক, বছ ইমানে। যদি চেনেল চলাই আছে, চেনেল বা কিবা যদি পেজ কিবা যদি চলাই আছে, মুঠতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বা মিডিয়া লাইন কিবা যদি ভাল কাম কৰি আছে, মুঠতে সেই আপুনি কামটোত গুৰুত্ব দিয়ক এটা সততাৰে। কিন্তু আনক সমালোচনা কৰি এটা কণ্টেণ্ট সৃষ্টি কৰি ইনকম ভিউজৰ ক্ষেত্ৰত এইবিলাক কাম কেতিয়াও নকৰিব। গতিকে এইবিলাক বেয়া কথা। গতিকে আমি এটাই কৈছোঁ, আমি ৰিয়ান পৰাগলৈ বহুত বেছি গৌৰৱ কৰোঁ, বহুত বেছি ভাল পাওঁ। আই লাভ ৰিয়ান পৰাগ। গতিকে বিশেষ একো নকওঁ, গোটেই অসমৰ মানুহে ভাল পায়, কিন্তু ভাৰতৰ মানুহেও ভাল পায়, কাৰণ এটা ইণ্ডিয়ান ক্ৰিকেট খেল, কি ক'ম আৰু বাকী বছ ইমানে। গতিকে ৰিয়ান পৰাগ জয় অসম সদায় আছে, থাকিবই, আমি আছোঁ, বছ ইমানে কথা। গতিকে লেতেৰাকৈ কিছুমান মন্তব্য নকৰিব আনক লৈ। মোৰ এটা বহুত দিনকাৰ মই এটা স্বপ্ন, মই ৰিয়ান পৰাগৰ লগত মই হাক কৰিমেই, মই হাক কৰিছোঁ, মোৰ এটা স্বপ্ন ক্লিয়াৰ হৈছে। আৰু ৰিয়ান পৰাগৰ লগত মই কথা পাতিম, মই কথা পাতিছোঁ। আৰু মানুহে যে কৈ আছে যে ৰিয়ান পৰাগৰ মা বাবা যে পইচা দিছে 20,000, এইটো মিছা কথা, এইটো একবাৰ মিছা। এইটো মোৰ স্বপ্ন আছিল, মই স্বপ্ন ছাকচেছফুল কৰি দিছোঁ। কেনেকৈ আহিল তোমাৰ মনত তালৈকে যাম বুলি? মোৰ এটা কেনেকৈ আহিব, মোৰ এটা ফিলিংছ হৈ গৈছে। ইয়াৰ যে দুটা ছক্কা মাৰিল, মোৰ আগৰ পৰা ইয়াৰ ছক্কা দেখি মই ফিলিংছ উৰাই যায়। মই যদি ঘৰত থাকোঁ, ইয়াক মই যাব খোজোঁ। তুমি ৰিয়ান পৰাগৰ মাকক চিনি পোৱা নেকি? নাই পোৱা, নাই পোৱা। ক'ত টিকট কাটিছিলা আৰু কেনেকৈ গ'লা? বাহিৰত টিকট বিক্ৰী কৰি আছে, মই টিকট ল'লোঁ 2600 টকা দি। 2600 টকা দি মই ভিতৰত গ'লোঁ। ভিতৰত মোৰ একেবাৰে ওপৰত আছিল, মই একেবাৰে তলত আহিছোঁ। তলত আহি মই ডাইৰেক্ট জঁপিয়াই গৈছোঁ। চিকিউৰিটি দুফালে দেখিছোঁ, ডাইৰেক্ট জঁপিয়াই। চিকিউৰিটি কি কৈছে? চিকিউৰিটি মোক ধৰি আনি মোক মাৰিছে, মোক এই যে এটা মাৰিছে আৰু এটা বগি দিছে। ৰিয়ান পৰাগক লগ পাই কি ক'লা? মই কৈছোঁ স্যাৰ ভালে আছে না? কয় অঁ ভালে আছোঁ। ক'লাম তাৰপাছত মই কৈছোঁ যে স্যাৰ মোক কিন্তু বচাব। কয় হ'ব বচাম। কয় বচাম। তাৰপাছত মোৰ চিকিউৰিটি আহি মোক এনেকৈ কৰি ধৰিলে, মই আৰু ছুটও নাপাম। কি বচাব গৈছিলা তুমি? যে স্যাৰ মোক বচাব, মোক যদি পুলিচে ধৰে আপুনি মোক বচাব স্যাৰ, মোৰ লগত কিন্তু স্যাৰ আমাৰ দুখীয়া মানুহ, স্যাৰ পইচা পাতি নাই, সেইটোৱে মই কৈছোঁ। কিমান টকাৰে তুমি টিকট কাটিছিলা? 2600। পইচা ক'ত পাইছিলা তুমি? পইচা মই কাম কৰিছিলোঁ। খেল চাবৰ কাৰণে কাম কৰিছিলা? পইচাটো দিলোঁ, খেলো চালোঁ। ৰিয়ান পৰাগৰ লগত মোৰ স্বপ্ন আছিল, স্বপ্নটো ক্লিয়াৰ, ছাকচেছফুল হ'ল। ভিতৰত যোৱাতে সময়ত কোনে ভিডিঅ' কৰি আছিলে, কি কৈছিলা, কাৰোবাক সুধিছিলা নেকি? নাই। মই খালি কৈছিলোঁ যে মই ভিতৰত যাম। সেই লগে বাৰে মই একবাৰ উঠিবলৈ যাওঁ, চিকিউৰিটি খালি চাই থাকে। আবার সিকিউরিটি বলে মই বলে এবার 3-4 বার হয়ে গেছে। 3-4 বার পাছত মই ডাইরেক্ট গৈছোঁ। মই পৰি যায় মোৰ চটিটো কি মোৰ জোতাটো মই থৈ আহিছোঁ আৰু মোৰ পইচা আছে 500 টকা। মই এইটো
এই ৰিয়ান পৰাগৰ লগত মই হাক কৰিছো না নাই?